हेलो एवरीवन আজি মই ব্লগটো স্টাर्ट কৰিছো এয়া দেখিছে বাসন ধোৱাৰ পৰা আৰম্ভ কৰিছো বৈ আগবেলা ভাতখিনি বনালে আৰু এতিয়া মই বাসন ধুম বাৰু এতিয়া মই কৰিম আসলতে আমাৰ আজি বাইদেউ গৰাকী আহা নাই বাইদেউ আহিলে একদম বাসন ধুব নালাগে বাৰু গতিকে যেহেতু আহা নাই কামখিনি কৰিবই লাগিব গতিকে বাসন ধুই আছো দুজনে মিলামিলিকে বৈ আগবেলা ৰন্ধা বঢ়াখিনি কৰিলে মই এতিয়া বাসনখিনি ধুই আছো গতিকে ব্লগটো স্টার্ট কৰিছো আৰু আপোনালোকে ভাত পানী খালে কিজানি এতিয়া দুপৰীয়া সময় মই ব্লগটো স্টার্ট কৰিছো ৰবা গৈছো ৰবা আমাৰ টিকলে মাতি আছে তো চাই থাকক ব্লগটো কি দেখুৱাব পাৰো নোৱাৰো লগ পাইছো ৰবা গৈছো ৰবা বেটা গাড়ী মানে একেবাৰে কাম কৰিব নোৱাৰি কেতিয়াবা ইমান ধুনীয়াকৈ মোৰ লগতে থিয় হৈ থাকিব খোজকাঢ়ি থাকিব কাম কৰিব পাৰি আৰু কেতিয়াবা ইমান ধুনীয়াকৈ বিছনাত মানে বহি আটা পাৰি থাকিব একো কৰিবই নোৱাৰি নাই টিকলে আৰু মাতি থাকিব গতিকে মই গৈ আহিছো ৰব এয়া বাচন ধৰি মেলি আজৰি হয় এতিয়া আমি কি কৰিম আৰু বেটা ৰেডি হৈছে খোজকাঢ়িব যাব তেতিয়াহ'লে বলকচোন আমি অলপমান ফুৰি আহো বেটা একদম ৰেডি হৈছে আমাৰ দৰজাখন খুলিবৰ কাৰণে তুমি ইফালে পিছুৱাই আহাচোন পিছুৱাই আহা বলা ক'ত যাবা তুমি কোৱা এইফালে চোৱা ক'ত যাবা ফুফু যাম এইফালে চাই কোৱা ফুফু যাম বলা আমি ক'ত আহিছো ফুফু আহিছা ভালকে কোৱা এইফালে চাই কোৱা ফুফু আহিছো নহয় তুমি কিয় চবকে টাটা দি আছা ধুনু কিয় টাটা দিছা তুমি এইফালে চাই থাককচোন এতিয়া চলিক ফুৰাই লৈ আহিলো আপোনালোকে দেখিলে গৰম লাগি গ'ল খোজকাঢ়িলো বহুত আৰু এতিয়া মই অলপ ৰুমটো চাফা কৰোঁ এয়া ঝাৰু দি আছো দেখিছে এয়া ঝাৰু দি আছো এয়া দেখিছে চলিক বৌৰ লগত থৈ আহিছো আহি এতিয়া ভালকে ঝাৰু দি আছো চলিৰ লগত মানে একো কাম কৰিব নোৱাৰো ইমান দিগদাৰ দি থাকে আৰু আমাৰ বাইদেউ গৰাকী আহা নাই তাৰ কাৰণে কামখিনি কৰি আছো বাৰু এনে বাইদেউ আহিলে বাইদেউৱে কৰে বেটাক থৈ অহাৰ কাৰণে ধুনীয়াকৈ ঝাৰু দিব পাৰিছো নহলে একেবাৰে কাম কৰিব নিদিয়ে এতিয়া ঘৰ ঝাৰু দিয়া হ'ল এতিয়া মই ওপৰত গৈ আছো এয়া দেখিছে চিৰি একদম ভাগৰ লাগি যায় আৰু এইটো হাতত চৰিয়া কিয় গৈ আছো চৰিয়ালৈ আপোনালোকক দেখুৱাই আছো বলক এয়া দেখিছে চাদত আহিলো আৰু এতিয়া গৰম লাগি গৈছে দৌৰি আহিছো আৰু এয়া দেখিছে আমাৰ টেংকিটো ফুল হৈছে পানীখিনি নষ্ট কৰিব ভাল নালাগে পানীখিনি মই কি কামত খটুৱাও চাই থাকক দেখিছে এয়া সৰুকে দেখিছে মই শাকনি বাৰী পানীখিনি এখন হাতত মোবাইল থাকিল সেইকাৰণে এনেকৈ দিলো বাৰু ওপৰত মানে পানী অনা অসুবিধা হয় তাকে পানীখিনি নষ্ট নকৰোঁ এইখিনি মই ইয়াতে খালি দিওঁ পানী নষ্ট কৰিব ভাল নালাগে তাকো পানীখিনি পৰিলে জাগাটুকুৰ বেয়া হয় দেখিছে মোৰ পালেং শাক বেক কেমেৰা কৰি দেখুৱাই আছো বাৰু এয়া সৰুকে এইখিনি মোৰ শাক
খালোঁ কেইদিনমান আৰু আছে অলপমান। বতৰটো বৰ শুকান হৈছে, একদম বতৰ শুকান হৈ গ'ল। সেইকাৰণে মই এইখিনি পানী ইয়াতে ব্যৱহাৰ কৰি আছোঁ। এয়া দেখিছে, আপোনালোকে পানী ভৰিলে এনেকৈ যদি সুবিধা পায় কৰিবচোন। সকলোৰে সুবিধাটো নাথাকে বাৰু, তথাপি আৰু যদি সুবিধা থাকে এইখিনি পানী নষ্ট নকৰাকৈ এনেকৈ শাকত বা ক'তবা দৰকাৰ হ'লে এইখিনি এনেকৈ দিব, তেতিয়াহ'লে পানী নষ্টও নহয় আৰু শাককেইটাও ধুনীয়াকৈ পানী পাই যায়। তেতিয়াহ'লে চাই থাকক, মই পানীখিনি দি লওঁ। এয়া দেখিছে, মই অলপমান শাক লৈ যাওঁ। আজি বেছি লৈ নাযাওঁ, আজি অকল বেটাৰ কাৰণে লৈ যাওঁ। মানে আজি আমাৰ ঘৰত খোৱা মানুহকেইটা নাই বাৰু, মা দেউতা নাই, গুৱাহাটী গৈছে। ইফালে দোকানৰ দাদাহঁতে আহিব নোৱাৰে, যিহেতু দেউতা নাই। গতিকে অকল বেটাৰ কাৰণে মই অলপমান শাক লৈ যাওঁ। এয়া পালেং শাক কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। বজাৰৰ পৰা আনি খাওঁ বাৰু, কিন্তু আজিকালি যি সাৰ মাৰে, গতিকে বেটাক বজাৰৰ শাকটো মই দিব অলপ ভয় কৰোঁ। তাৰ কাৰণে মই এইখিনি শাক ইয়াতে এনেকৈ ৰুইছোঁ। এইখিনি হৈ যাব, ইমান নালাগে। আপোনালোকে শাকৰ খেতি কিবা কৰিছেনে জনাবচোন। তেতিয়াহ'লে এয়াই আৰু, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি সামৰণি মাৰি লওঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ।